মৰমৰ সজল নয়ন, মই মৰমৰ নদী। তুলসী তলত জ্বলি থকা মই পোহৰৰ ৰেতি চাকি। মই নাৰী, মই নাৰী। নাৰীক লৈ মানুহৰ কল্পনাৰ অন্ত নাই। নাৰী ৰূপে গুণে বিভূষিতা, নাৰী ৰহস্যময়ী। নাৰীৰ সৌন্দৰ্যক লৈ সৃষ্টি হৈ আহিছে মহৎ শিল্পসুধা। কেৱল সৌন্দৰ্যই নহয়, নাৰীৰ মনত আছে স্বমহিমাৰে মহীয়ান হ'ব পৰা তেজস্বী শক্তি। মই ব্যতিক্ৰম নহয়, নহয়, মই যে মাথো চিৰন্তন নাৰী। যুগজয়ী ৰহস্যৰে ভৰা বিচিত্ৰ বৰ্ণালীৰ সহজ প্ৰকাশ। ভাৰতবৰ্ষৰ পৰম্পৰাগত সমাজ ব্যৱস্থাত ভাৰতীয় আদৰ্শৰ নাৰী শাশ্বত নাৰী, অবলা, দুৰ্বলা, সহনশীলা। সেয়ে কোনোৱে কৈছে তিৰোতাৰ জন্ম নাথ স্বামীৰ নিমিত্তে, স্বামীৰ সুখৰ অৰ্থে। তিৰোতাৰ ধন তিৰিৰ নিজস্ব বুলি একো নাই স্ত্ৰীৰ। তিৰোতাৰ ৰূপ গুণ সৌন্দৰ্য অমিয়া সকলো স্বামীৰ অৰ্থে, সকলো স্বামীৰ। কিন্তু সেয়া জানো সত্য? নাৰী এগৰাকী মমতাময়ী মাতৃ, ভগৱানৰ অন্য ৰূপ মাতৃ। সন্তানৰ পৰিচৰ্যা, স্বামীৰ আলপৈচান, কৰ্মব্যস্ততাৰ মাজতো নিজৰ কৰ্তব্য কেতিয়াও নাপাহৰে। সন্তানৰ প্ৰতি দায়বদ্ধতা নাৰীৰ যেন স্বভাৱজাত প্ৰকৃতি। সেয়ে কবি নীলিম কুমাৰৰ জনাক ভালপোৱা তিৰোতাজনীয়ে কৈছে, বটলটো ধুই মাজনীক এবাৰ গাখীৰ দিব, উঠত লগাই চাব হৈছেনে কুহুমীয়া। চেনি বেছিকৈ নিদিলে তাই নাখায়, মনত ৰাখিব। কিন্তু নাৰীৰ মাজতো আছে আত্মমৰ্যাদাবোধ, মানৱীয় প্ৰমূল্যবোধ। নাৰী এক স্বয়ংসম্পূৰ্ণ ব্যক্তিত্ব। কেৱল স্বামীৰ নিমিত্তেই নাৰীৰ জন্ম নহয়, পত্নীৰ দায়িত্ব পালন কৰিব নোৱাৰা স্বামীক ত্যাগ কৰিব পৰাকৈও শক্তিশালী নাৰী। সেয়ে সীতাই কৈছিল, যদি স্বামী হয় শক্তিহীন দুৰ্বল হৃদয়, পত্নীৰ কাৰণে কৰা নাই কৰ্তব্য একোৱেই। মনে যাৰ ৰাজ সিংহাসন, সত্য এৰি মিথ্যা ভজি, যিবা কৰে প্ৰজাতোখন, হেন স্বামী ত্যাগ কৰা সতীৰ কৰ্তব্য। নাৰী কেৱল পত্নী বা মাতৃয়ে নহয়, নাৰী এগৰাকী প্ৰেয়সীও। নৱযৌৱনৰ স্বপ্ন ভৰা মাদকতাক জগাই তুলিব পৰা এক অনন্য শক্তিৰ অধিকাৰিণী নাৰী। বুকুত পিন্ধি হেঙুল বৰণ, চৌদিশে বিয়পাই প্ৰেমৰ বৰণ। কিনো সি সোণৰ কাঠি, যাৰ স্পৰ্শ লাগি কৈশোৰৰ ইন্দ্ৰজাল তন্দ্ৰা যায় ভাগি। নাৰীয়ে প্ৰাপ্তিৰে উপচাই তোলে পুৰুষ হৃদয়। প্ৰেমৰ আবাহনী মন্ত্ৰৰে পুৰুষক পুৰুষ বুলি অনুভৱ কৰোৱাই নাৰীয়ে। প্ৰাণৰ সুৰভি দি চামক, গানৰ পুৰবি শুনাছো মোৰ। জীৱনৰ এই মৰু হ্ৰদ জুৰি মহা